ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ দেওপানী মন্দিৰলৈ। মই কোনফালে গৈ আছোঁ আপোনালোকক অলপ দেখুৱাই দিছোঁ। মই সৰুপথাৰ টাউন হৈ পিনি গৈ আছোঁ। এইফালে শ্বৰ্টকাট ৰাস্তা আছে দেওপানীলৈ যোৱা। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, আধা ঘণ্টাৰ ৰাস্তা। ব'লক আপোনালোকক ৰাস্তাটো অলপ দেখুৱাই দিওঁ। এইখন ধনশ্ৰী নদী হয়। এই নদীখন পাৰ হ'লেই আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্টত সোমাই যাম এতিয়া। দেওপানী মন্দিৰটো কাৰ্বি আংলং ডিষ্ট্ৰিক্টতে পৰিছে। এতিয়া আমি মন্দিৰ আহি পালোহি। এই দোকানখনতে আমি কল কিনি লৈছোঁ শৰাই দিবৰ কাৰণে। বুট মগু ঘৰৰ পৰাই লৈ আহিছিলোঁ। এতিয়া অকল কলটো কিনি লৈছোঁ আৰু আপেল কিনিছোঁ আৰু ধূপ চাকি কিনি লৈছোঁ চাকি দিবৰ বাবে। এইখন মন্দিৰৰ মেইন গেট। এতিয়া আমি মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ। এইজোপা বৰগছ হয়। ইয়াতে বহুত মানুহ আহে আৰু ইয়াত ৰঙা ফিটা বান্ধি থৈ যায় নিজৰ মনৰ কামনা পূৰণ হ'বৰ বাবে। যেতিয়া মনৰ কামনা পূৰণ হয় তেতিয়া ফিটাডাল খুলি দিবহি লাগে, মানুহে বিশ্বাস কৰে। সেইকাৰণে এই মন্দিৰলৈ বহুত দূৰৰ পৰা মানুহ আহে। এতিয়া লকডাউনৰ কাৰণে মানুহবোৰ অলপ কমকৈ আহিছে। এতিয়া প্ৰথমে আমি ধূপ চাকি জ্বলাই লওঁ। এইফালেও কেইজোপামান বৰগছ আছে। ইয়াতো প্ৰত্যেকজোপা গছতেই ৰঙা ফিটা বান্ধি থৈ দিয়া আছে। এইটো ঘৰ দেখিছে, ইয়াতে আগতে পূজাৰী দুজন আছিলে আৰু সকলোৰে শৰাই ইয়াত সজাই দিছিলে। প্ৰত্যেকে আহি ইয়াত লাইন পাতে আৰু ধুনীয়াকৈ শৰাই সজাই দিয়ে। লকডাউনৰ সময়তে চাগে বন্ধ কৰি দিছিলে, এতিয়া খোলাই নাই। এতিয়া সেইটো কাৰণে আমি নিজে শৰাই সজাই ল'ব লাগিব। এয়া আমি শৰাই ধুনীয়াকৈ সজাই ল'লোঁ। মাস্ক পৰিধান কৰি মন্দিৰ ভিতৰলৈ সোমাব দিছে আৰু মোৰ মাস্কখন ঘৰতে থাকি আহিলে। সেইটো কাৰণে মই মন্দিৰৰ ভিতৰত সোমাব নোৱাৰিলোঁ। ভণ্টিহঁতে সোমালে। আপোনালোকে যদি কেতিয়াবা মন্দিৰলৈ আহে তেতিয়া মাস্ক পৰিধান কৰি আহিব সকলোৱে, নহ'লে মন্দিৰৰ ভিতৰত সোমাব নোৱাৰিব। এইফালে আছে এটা ডাঙৰ পুখুৰী, আপোনালোকক অলপ দেখুৱাই দিওঁ। এইটো পুখুৰী, ইয়াতে আগতে বহুত ডাঙৰ ডাঙৰ মাছ আছিলে। আগতে যেতিয়া মই আহিছিলোঁ তেতিয়া দেখিছিলোঁ, কিন্তু এইবাৰ মাছবোৰ দেখি পোৱা নাই, কি হ'ল নাজানো। এয়া ছাগলীবোৰ দেখিছে, এয়া কাৰোবাৰ মনৰ কামনাৰ পূৰণ হোৱাৰ বাবে মা দুৰ্গাৰ চৰণত আগবঢ়াই মেলি দিয়া ছাগলী হয়।
মন্দিৰতে থাকে। ছাগলীকেইটাই কিবা খাব বিচাৰি আছিল, সেইটো কাৰণে সিহঁতক প্ৰসাদৰে কল দি দিলোঁ খাবলৈ কাৰণে। এতিয়া আমি মন্দিৰৰ গেটৰ বাহিৰ হ'লোঁ। এতিয়া মই দেখুৱাবলৈ লৈ যাম আপোনালোকক দেওপানী নদীখন। তাৰপিছত আমি দোকানত সোমালোঁ আৰু কিবা কিবি বস্তু দুটামান কিনি ল'লোঁ। হোটেলত সোমাইছোঁ এতিয়া। আমি সকলোৱে চাওমিন খালোঁ। এতিয়া আমি ঘৰলৈ উভতিছোঁ। এই ঠাইখিনি দেখিছে মন্দিৰৰ কাষতে আছে আৰু ইয়াতে বনভোজ খোৱা হয়। দূৰৰ পৰা মানুহ যেতিয়া মন্দিৰলৈ তেতিয়া ইয়াতে বনভোজ খাই যায়। এতিয়া আহি পালোঁহি ধনশিৰি নদীৰ দলঙত। আপোনালোকক যাওঁতে অলপ দেখুৱাই গৈছিলোঁ, এতিয়া আৰু অলপ নামিছোঁ যেতিয়া ভালদৰে অলপ দেখুৱাই দিওঁ। চাওকচোন, পিকনিক খাবলৈ পাৰিব ইয়াত। এতিয়া মই ঘৰ আহি পালোঁহি আৰু মোৰ ভিডিঅ'টো চাই আজি কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব। আৰু মোৰ আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।